Hey guys, আমি ক'ত গৈ আছোঁ? কোন নাম? বেংগলৰ। কি কৰিবলৈ পইচা উলিয়াবলৈ নেকি? আজি মাল কাম পইচা উলিয়াও না। গাইজ বহুত জলদি আহি পালোঁ মানে ৰাতিপুৱাই আৰু বেংক চেংক খোলাই নাই 9টা বাজিছে 10টা বাজিব আছে আৰু এঘণ্টা আছে এনেই টাইম পাছ কৰি আছোঁ ইয়াতে ঘূৰি মেলি ছোৱালী চাই আছোঁ ধুনীয়া ধুনীয়া ছোৱালী ওলাইছে এখন এইটোতো মোৰ লগৰটোতো ক'বই নালাগে একদম ছোৱালী পাগল এতিয়া সি মুতিব অলপ পিছত মুতিব বিচাৰি আছে মানুহ আহিছে কাৰণে ৰখি দিছে চাই দেখিছোঁ দেই গাইজ এইটো চাহ গাইজ মুতিছে কলগছত মুতিছে নাপায় দেই এনেকৈ মুতিব বনাব বনাবই বনাব মুতিছ না গাইজ মুতি আছে আৰু মই ভিডিঅ' কৰি দিছোঁ ইয়াক গম নোপোৱাকৈ লাহেকৈ ইউটিউবত আপলোড কৰি দিম ই গমেই নাপাব ই দিছা কেনেকুৱা লাগিলে মুতি চাওক চাওক গাইজ এতিয়া ইমান হেণ্ডচাম পাইছা ন হেল্ল' গাইজ আমি এতিয়া দোকান আহিছোঁ আৰু ৰদ ল'বলৈ এয়া আমাৰ ভাইটিকেইটা বহি আছে নাই ক'ত বহি আছে ফ্ৰী ফায়াৰ নাই খেলা এইবোৰ চাওক ৰদ আছে আৰু টিংপাল ল'ম ট্ৰেক্টৰখনে আৰু ৰখাই দিছোঁ এইটো আমাৰ ড্ৰাইভাৰ হাই কৈ দিয়া আকৌ হেল্ল' গাইজ অঁ হেল্ল' গাইজ অঁ চাওক গাইজ দোকানটো চাওক উঠিব নেকি অঁ কিবা কিবি কৈ দিয়া ইউটিউবাৰ নহয় এনেই বনাই আছোঁ কৈ দিয়া আকৌ কি ক'ম আৰু ছাবস্ক্ৰাইব মাৰি দিবি ইমান দুখীয়া মানুহ অঁ দুখীয়া মানুহ তই কিবা কিবি গুড এইটো আমাৰ মাক ব এয়া চাওক গাইজ ট্ৰেক্টৰৰ ৰদ লৈ আহিছিলোঁ এতিয়া ইয়াত আনবক্সিং কৰিম ৰদখিনি আৰু টিং ফাটো আছে ভিতৰত দেখাম নেকি হ'ব হ'ব এয়া চাওক গাইজ টিং পাত আছে ৰদ আছে কইল আছে আৰু এখন চাওক গাইজ নেক্সন চাওক ভিউ চাওক গাইজ কি সেক্সি কাৰ বে চানা বে গাইজ আমাৰ নাই বে প্ৰণৱে মই দুখীয়া ন প্ৰণৱ আমি তাই দুখীয়া ন এইটো চা हम दोनों गरीब है ना क्या करेगा गाइस 10 रुपया भी नहीं है চাওক গাইজ পাৰ্টি কৰিবলৈ হাঁহ পুৰি আছোঁ সেইটো লগৰটো মানে আজি ৰদ চদ আনিছোঁ না গাইজ পূৰা মানে আজি পাৰ্টি চলিব এয়া জুই জ্বলাই আছোঁ আমি পূৰা হাঁহটো পুৰি আছোঁ এই এতিয়া আমাৰ টবলাং ৰ লাইট মাৰি দিম টবলাং লাইট মাৰ নাখায় নেকি কি বস্তু মানে এতিয়া গাইজ চাওক এইটো কি হয় বাৰু বস্তু আপোনালোকে কমেণ্ট কৰি জনাওকচোন এইটো এই হাঁহ মাংসখিনি এইখিনি পূৰা কাটিলোঁ আমি এইকেইটা চিকেন লেগ পিচ আৰু এইখিনি এইটো মাথা আৰু পেটু চেটু এইবিলাক পেলাই দিম আৰু এইটো পেলাম এইটো কি বস্তু হয় প্ৰণৱ হাঁহ পাওঁ হে হাঁহ পাওঁ হয় নেকি এইটো খালে কি হয় গা বিষ হয় চাওক গাইজ এনেকৈ মানে কেমেৰাত কেনেকৈ দেখিছে নাজানো দেই কিন্তু এনেকৈ চকুৰে দেখিবলৈ মানে একদম অজীৱ টাইপৰ লাগিছে মানে গাইজ চাওক না এইটো পৰা এইখিনি এতিয়া পেলাই দিম আমি এইখিনি ওপৰত দিব লাগিব স্কুল যাম কৈ দে স্কুল যামে আজি পৰীক্ষা আছে ক আজি পৰীক্ষা আছে এইপিনে চাই কৈ দে কি পৰীক্ষা আছে আজি ইংলিছ আছে না ইংলিছ আছে বাই হাই কৈ দে বাই বাই স্কুলত লগ পাম ক স্কুলত লগ পাম গৰু চাওঁত বৰাব গৈ আছোঁ যিডাল গৰম দিছে নহয় আজি মানে টেম্পাৰেচাৰটো অলপ বেছি হ'ব কৈছে মানে মানুহৰ মুখত শুনিছোঁ কিমানটো হয় নাজানো মানে সদায় কৰি থকা কামটো কৰিবই লাগিব আৰু কি কৰিবি ন এতিয়া গৈ আছোঁ নদী পাৰ হ'ম নদীৰ পাৰত গৰুকেইটা আছে আনি কিনি পূৰা চাওঁত বান্ধি থ'ম তাৰপিছত আকৌ লগ পাম আপোনালোকক গাইজ গা ধুব লাগে আৰু পেণ্ট লগাই ঘৰত বিন্দাছ শুই থাকিব লাগে কাম চাম কৰিব নালাগে আৰু ইমান ৰ'দত কাম চাম কৰিব নোৱাৰোঁ এনেও দিছা কেনেকৈ গা ধুইছে অঁ আৰু নকৰোঁ আৰু নাকি নোৱাৰে আৰু গাইজ জলদি গৰুকেইটা লৈ যাম থাকিব নোৱাৰি কৈছে মা কচম নদী পানী ইমানেই গৰম নহয় গা যেন তেন ধুলোঁ
ৱাও অকণমান জুই লাগি যাব নিচিনা লাগিছে গাইছ এনেকুৱা হ'লে কি হ'ব বাৰু এইটো চাহ খং উঠি আছে এইটো খং উঠি আছে চাহ খং উঠি আছে ইমান টাইম হ'ল কেলৈ নিয়া নাই বুলি ৰ'দত আছোঁ আমি বুলি কৈছে খং উঠি আছে চাহ এইটোৰ নাম টেপুলুকা এইটোৰ নাম মাটাং পূৰা দেদাইছে চাহ গাইছ বাৰুছে মন কৰকচোন পূৰা দেদাইছে মানে গাইছ জীৱ জন্তুৱে থাকিব নোৱাৰা হৈছে মানুহ ক'ত থাকিব পাৰিব আৰু ঘৰৰ ভিতৰতো সোমাই থাকিব জিন্দগী নোৱাৰা ভাই কছমছে